নমস্কাৰ। এয়া মৈত্ৰী পাটৰৰ কবিতা। কবিতা কি? কবিতা কি? মোৰ উজাগৰ ৰাতিৰ মৌনতাত শব্দৰ তুষাৰী চাকি। কিনো কৈছা? কেৱল শব্দই জানো কবিতাৰ পাখি? বাৰু কোৱাচোন, কবিতা কোন? মোৰ একাকী আকাশৰ অজলা জোন। ধেত, কি যে কোৱা, মই কওঁ শুনা। কবিতা আকালৰ ভোকৰ টোপোলা হেঁপাহ। ৰৌৰুৱাই বলা ফাগুনে যি হেঁপাহক বুকুচাত তুলি নি পুৱাই গৈ ফাট মেলা পথাৰৰ বুকুৰো। শুনিছানে তুমি কবিতা সেই হেঁপাহ, যি হেঁপাহত খৰাঙৰ মাটি ফালি ওলাই আহে শাওনৰ আলোলোৱা সপোন। বুজিছা কবিতা মাটিৰ বুকুত ফুলা আঘোণৰ গুটি গুটি সোণ। নমস্কাৰ।